ল'ৰাক হেৰাইছে বুলি কেতিয়াৰ পৰা হেৰাইছে সেইটো? মোৰতো এইটো সোমবাৰ পৰা আমাৰতো এনে দুইটা ঘৰ আছে তো এইটো মইতো এনে ভাড়া ঘৰত থাকোঁ কিন্তু মোৰ ঘৰটো এইটো শান্তিপুৰ ফেক্টৰী চাহ ফেক্টৰী আছে এইটো পিছফালে নতুন ঘৰ বনাইছে তাতে গৈছিলোঁ পূজা আছিলে তো মই ভিতৰত প্ৰসাদ বনাইছিলোঁ আৰু মোৰ দুইটা ল'ৰা তো ডাঙৰ ল'ৰাকে ক'লোঁ সৰু ল'ৰাকে চাবি তাৰপিছত মোৰ প্ৰসাদ বনাই ওলাই আহিলোঁ সুধিলোঁ ভাইৰ ক'ত আছে তো এইটো কৈছে মা এইফালে ওলাই গ'ল লোৱাৰ পিছত মই খুজিলোঁ চবফালে ফোন চোন কৰিলোঁ ফোন চোন কৰাৰ পিছত ল'ৰা পোৱা নাই তেতিয়া তাৰ দেউতাকে ক'লোঁ ল'ৰাটো ক'ত গ'ল তেতিয়া তাৰ দেউতা মানে য'ত ত'ত খবৰ কৰিছে ল'ৰাটো পোৱা নাই এতিয়ালৈকে। কিমান দিন হৈছে এতিয়া? আজি 7 দিন হৈ গ'ল। 7 দিন। কেই তাৰিখত হেৰাইছে? তাৰিখ 20 তাৰিখ ছাৰ। নেকি ইমান মোৰ মনতো নাই মাথাটো কাম নকৰে ল'ৰাটো গুম হৈ গৈছে বুলি ইমান বেয়া লাগিছে ক'ত গ'ল ক'ত নাই। দিছোঁ ছাৰ। এইটো শান্তিপুৰ। 16 সাল। ৰাহুল ঠাকুৰ। মই মা। মাৰ নাম মুনি দেৱী দেউতাৰ নাম দুৰ্গেশ ঠাকুৰ। এতিয়া ক্লাছ 9ত পঢ়ে ল'ৰাটো। আমাৰ এইটো জাগাৰ নাম পুৰণা বৰপথাৰ হয় কিন্তু ল'ৰাটো গুম হৈছে শান্তিপুৰ পৰা। এতিয়া এইটোৱে বিচাৰিছোঁ যে চবে মোৰ ল'ৰাটোকে বিচাৰি আনি দিলেতো ভালেই আছিলে মোৰ ঘৰৰ মানুহ এদিনৰ পৰা খুজি আছে ল'ৰাটো পাতা লগা নাই ল'ৰাটো ক'ত গ'ল ক'ত আছে ক'ত নাই কোনো একো খবৰ পোৱা নাই আজিলৈ। এইটোৱে ক'বলৈ বিচাৰিছোঁ। স্কুলটো ক'ত পঢ়িছে? স্কুল এইটো শান্তিপুৰ ডিভিজনত পঢ়িছিলে। ইয়াত কাৰ্বি আংলঙত ওচৰা-ওচৰি কিবা সংগঠন পালে খবৰ দিছে নেকি? চব এনেতো খবৰ দিয়ে চব জাগাতে হৈছে দাদা এতিয়া ঘৰৰ মানুহ ওলাই যায় য'ত ত'ত খবৰ দিছে বিচাৰিছে ফটো চটো এৰিছে মোবাইলত এতিয়া কিন্তু খবৰ পোৱা নাই এতিয়ালৈকে। MSC লগতো খবৰ জনোৱা হৈছে থানাতো খবৰ দিছে।